বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ মৰমৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যিহেতু বৰ্তমান এনআৰচিৰ হিয়াৰিং পৰ্যায় চলি আছে, তো হিয়াৰিঙৰ কথা কোৱাৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈ এখন আতংকময় সৃষ্টি হৈ আছে। তো তাৰে লগতে হিয়াৰিঙৰ লগতে আৰু এখন বস্তু দি দিছে, সেইটো হ'ল বায়োমেট্ৰিক ছিষ্টেম। তো বায়োমেট্ৰিক ছিষ্টেম লৈ আমাৰ সমাজত বহুতো ভয়ংকৰ আতংকৰ সৃষ্টি হৈ আছে, যাৰ বাবে কিছু ব্যক্তিসকলে নিজে সুইচাইড কৰাৰ খবৰো পোৱা গৈছে। তো সেই বায়োমেট্ৰিক্স দিলে কি হ'ব পাৰে তাৰে বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। তো আপুনি নিশ্চয় হিয়াৰিং চেণ্টাৰসমূহত গৈছে আৰু নিশ্চয় চাবলৈ পাইছে হিয়াৰিঙৰ লগতে আৰু এখন ছিষ্টেম দি দিছে, সেইটো হ'ল বায়োমেট্ৰিক ছিষ্টেম। তো এই বায়োমেট্ৰিক ছিষ্টেমক লৈ আমাৰ সমাজত এটা ভুল ইনফৰমেশ্যন প্ৰচলিত হৈ আছে। তো এই ভুল ইনফৰমেশ্যন লৈ বহুতো মানুহে বহুতো আতংকময় সৃষ্টি কৰি আছে আৰু এই আতংকত ভুক্তভোগী হৈ বহুতো মানুহে নিজে আত্মহত্যা কৰা খবৰ পোৱা গৈছে। তো এই ভুল ইনফৰমেশ্যনটো হ'ল যে যিসকলে বায়োমেট্ৰিক্স দিছে সেইসকলক বাংলাদেশী হিচাপে উঠাই লৈ যাব। তো এইসমূহ আপোনাৰ সম্পূৰ্ণভাৱে ভুল ইনফৰমেশ্যন প্ৰচলিত হৈ আছে। আচলতে আপুনি যিটো বায়োমেট্ৰিক্স দিছে তাতে আপুনি নিশ্চয় চাবলৈ পাইছে সেই বায়োমেট্ৰিক্স ছিষ্টেমটোত আপোনাৰ আধাৰ কাৰ্ড ফৰ্মখন ফিল আপ কৰিছে আৰু আপোনাৰ আধাৰ কাৰ্ডৰ কাৰণে আপোনাৰ 10 ফিংগাৰ লৈছে, তাৰপিছত আপোনাৰ আইৰ স্কেন কৰি লৈছে আৰু আপোনাৰ ফটো লৈছে। আৰু যেতিয়া আপোনাৰ এই 40 লাখ মানুহ ৰৈ গৈছে এনআৰচিৰ পৰা, যেতিয়া এই 40 লাখ মানুহৰ বায়োমেট্ৰিক্স সম্পূৰ্ণ হ'ব আৰু যেতিয়া এখেতৰ নামসমূহ এনআৰচিত ইনক্লুড হ'ব, সেই যিসমূহ আপোনাৰ বায়োমেট্ৰিক্স লৈছে তাৰ পৰা আপোনাক আধাৰ কাৰ্ড জেনেৰেটৰ কৰি হয়তো আপোনাৰ সেই আধাৰ কাৰ্ডসমূহ আপোনাৰ বাই পোষ্টে আপোনালৈ পঠিয়াই দিব। তো আপুনি যিটো ভুল ইনফৰমেশ্যন পাইছে, তো সেই ভুল ইনফৰমেশ্যনটো আপুনি আপোনাৰ সমাজৰ পৰা নাইকিয়া কৰি দিয়ক যে বায়োমেট্ৰিক্স দিলে আপোনাৰ একোৱে নহয়, বৰঞ্চ আপোনাৰ লাভহে হ'ব। বায়োমেট্ৰিক্স দিলে আপোনাৰ যেতিয়া নাম এনআৰচিত ইনক্লুড হ'ব লগে লগে ইয়াৰ পৰা হয়তো আপোনাৰ আধাৰ কাৰ্ড জেনেৰেটৰ কৰি আপোনাৰ বাই পোষ্টে পঠাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে ন'টিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। চি ইউ এগেইন।